এয়া ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ছজিনাৰ পৰা। স্বাগতম জনাইছোঁ মোৰ এটি ভিডিঅ'লৈ। এয়া দেখিছেনে, আজি ছজিনা পাৰিছোঁ ৰাতিপুৱাই মানে বিকি ছজিনাখিনি পূৰা দেউতাই ডাল কাটি দিছে, মই এইফালে ছিঙি আছোঁ। দেখিছেনে, ল'ৰালৰিকে পূৰা ছিঙাত ব্যস্ত হৈ গ'লোঁ। এইখিনি মানে নিব আহিছে, সেইখিনি লৈ যাব, বিকি দিছে চব। তো আপোনাক মোৰ যিহেতু ক্লাছো আছে, সেইটো কাৰণে সোনকালে ছিঙি কৰি ইমানখিনি গোটাই মই সোনকালে যাব লাগে, মানে ইমান গোটাই থ'লোঁ। তাৰ পাছতে এয়া ক্লাছৰ পৰা আহি মই অলপ ৰেষ্ট লৈ এইবিলাকত লাগি যাওঁ, মানে জলকীয়া পুলিত পানী দিয়া। এইবিলাক দেখিছেনে, মই পূৰা জলকীয়া পুলিত পানী দি আছোঁ। আৰু এইবোৰ বন্ধাকবি হয়, আগতে চাগে ভিডিঅ'টো দেখিছেই। বন্ধাকবিৰ মাজে মাজে জলকীয়া পুলি ৰুই থোৱা আছে, যিহেতু কবিখিনি খান্দাৰ পিছত সেইখিনি জলকীয়া পুলি উঠি আহিব। আৰু য'ত পুলিখিনি মৰি গৈছে জলকীয়া পুলি, তাৰ মাজে মাজে মই মানে ৰুইও দিছোঁ। খান্দি মেলি গোবৰ দি জলকীয়া পুলিখিনি ৰুই দিওঁ, আকৌ পানী দিয়াত লাগি যাওঁ। গোটেই আৰু কাৰোবাক যদি জলকীয়া পুলি লাগে আমাৰ ঘৰৰ পৰা নিব পাৰিব, যিহেতু আমাৰ এনেকৈ খেতি বাতি কৰিয়ে চলি থাকিব লগা হয়, বেলেগ একো ব্যৱস্থা নাই চবেই। তো ময়ো এনেকৈ মাৰ লগত লাগি থাকোঁ, মায়েতো লাগি থাকেই, তো ময়ো মাক সহায় কৰি দিওঁ আৰু। তো আজিলৈ আহিছোঁ, বাই।